গতিকে শালি ধানৰ খেতি কৰাৰ সময় আহি গ'ল। গতিকে আমি আহিছোঁ পথাৰত কঠীয়া পাৰিব লাগে। তো ৰাতিপুৱা প্ৰায় 7টা মানে বাজিল, একেবাৰে মানে একদম ৰাতিপুৱা আহিব লগা হ'ল। কোনো ৰাতিপুৱা নুঠে। হ'লেও এতিয়া আমাৰ খেতিৰ কাম আৰম্ভ হ'ব। লেটছ গো। এইফালে আমাৰ পথাৰ চাব পাৰে, এইফালে আমাৰ কাম আৰম্ভ হ'ব। মেচিন আনিছি, এইটো কাম আৰম্ভ হ'ব। আমাৰ ইয়াক লৈছোঁ যে কাম কৰিব এখন আহেগে, গতিকে কাম আৰম্ভ কৰক আপনারা। আৰু আমি শালি ধানৰ খেতিয়ে কৰোঁ, বাকী ইৰি ধানৰ খেতি নকৰোঁ। গতিকে শালি ধানৰ খেতিটো মেইন। আৰু চাউলকেইটা যিমান কি নহওক কিয়, চাউল প্ৰায় আমাৰ সেয়ে এটা বছৰৰ মানে ধান আহি যায়। গতিকে সেইকাৰণে আৰু দিনৰ বন্ধু নে আৱাজ তই এই মেলে নাই। জনকা কেইখিনিমান হেৰি কৰিবি, কেইখিনিমান পাৰিবি? অঁ, 4 পেকেটত কেইখিনিমান থাকে? 24 কেজি। কি ধান? কি ধান হে? ৰঞ্জিতে মাৰিবি নেকি বেয়া? দে তই ৰাতে ৰুবি নাকি? অঁ, এই মাছপালাত নাকি? সেইখিনি কি বুলি কয় জেগা? সেইখিনি জেগা নহয়, এই হেৰি কলাৰ পাছেদি। অঁ, কিন্তু তহঁতৰ কেইবিঘা আছে ইয়াতে? আছে গাইজ, ট্ৰেক্টৰখনে বেলেগৰ হাল মাৰি আছিল। গতিকে এতিয়া আৰু আমাৰ তাত যাব, আমাৰ কামখিনি কৰি লওক, পটাপট কৰি কঠীয়াখিনি পাৰি আৰু ৰেডি কৰি দিওঁ, নহ'লে আৰু টাইম নাপিয়ে। যাই আছোঁ, প্ৰায় এইবাৰ 4-5 বিঘামান ৰুম বুলি ভাবিছোঁ আৰু বাকী দেখা যাক কিমান পাৰোঁ কিমান নৰোঁ। কিয়নো ধানখিনি ৰুলি মানে প্ৰায় 1 বছৰৰ ধান হয়, আৰু মানে কিনা মানে কিনিব নালাগে আৰু। গতিকে সেইখিনি পাৰবি ক'ত? কেইখিনিমান? 2 পেকেট। কি ধান? বংগবন্ধু। দে এই ট্ৰেক্টৰ আনিবা। ট্ৰেক্টৰে আহি আছে, সেই হয় দে পানী বহুত আহিছে। কিমানমান ৰোৱা যাব? কেইপেকেট? 4 পেকেট। যাবার কারণে বহুত দিগদার। kita makan aja. Santai ya. খেতিৰ কাৰণে কঠীয়া পৰা হৈ গ'ল।
অলপ আছে সেইখিনি আমাৰ আব্বাই চিটাব গতিকে মোৰ কামখিনি হৈ গ'ল মই যিখিনি কৰিব লাগে কৰিছোঁ বাকী বলক এতিয়া আৰু আমাৰ এইফালে সতিকালি ডাঙৰীয়া কিমান অঁ এক বেগ হ'লে 1 কেজি 6 কেজি কি ধান বংগবন্ধু সকালে বংগবন্ধু দিছে ক'ত ৰুবি বংগবন্ধু এতে কি ৰুবি আমাৰ ইয়াতে তই কোনটো ধান বেছি ভাল অঁ টাইগাৰটো গম নাপাব আমাৰ হৈ গ'ল এতিয়া বাকী মই সিমান ভালকৈ চিটাব নোৱাৰোঁ সেইকাৰণে আব্বাক দিছোঁ গোটেইখিনি চিটাবা আৰু কঠীয়াখিনি যাতে বৰষুণ নাহে সেয়ে আৰু বৰষুণ আহিলে বেয়া হৈ যাব মানে কঠীয়াখিনি একেলগে মানে গোট খাব সেইকাৰণে মানে বৰষুণ নাহিলে ভাল হ'ব তো কৰিব আপোনালোকে যাতে বৰষুণ নাহে সেয়ে আছিল আমাৰ আজিৰ ব্লগটো গতিকে নেক্সট ব্লগটোত পুনৰ লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো সমাপ্ত কৰোঁ জয় হিন্দ জয় অসম